সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকলৈ খুব সোৱাদযুক্ত এটা জেলিৰ ৰেচিপি লৈ আহিছো। কৰ্দৈ টেঙাৰ জেলি বনাইছিলো, ভাবিলো আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। প্ৰথমে কৰ্দৈখিনি ভালদৰে ধুই সফা কৰি লৈছো আৰু এতিয়া এনেদৰে মিহি মিহিকে কাটি লওঁ। যিমানে মিহিকে কাটিব পাৰি সিমানে ভাল। আৰু এইখিনি গোটেই কৰ্দৈখিনি মই এনেকে মিহি মিহিকে কাটি ললো আৰু ইমান ৰস আছে মানে কৰ্দৈখিনি পকি গ'ল। আৰু এতিয়া গেছটো জ্বলাই কেৰাহীখন পাতি লৈছো আৰু কেৰাহীখনত এতিয়া মই কাটি লোৱা কৰ্দৈখিনি দি দিম আৰু থালখনত থকা ৰসখিনিও দি দিম। ইয়াত এতিয়া জোখ অনুসৰি পানী দিব লাগিব। কৰ্দৈ টেঙাখিনি ডুব যোৱাকে পানীখিনি দিলেই হ'ব, বেছিও পানী দিব নালাগে। মন কৰিব কৰ্দৈ টেঙাখিনি ডুব যাব লাগিব। তাৰ পাছত গেছটো মিডিয়াম কৰি পেলাই এখন ঢাকনিৰে কৰ্দৈখিনি ঢাক মাৰি সিজিবলৈ দিব। এয়া কৰ্দৈখিনি প্ৰায়ে সিজিছে আৰু ৰসখিনিও ওলাই গৈছে ধুনীয়াকে। বিশ মিনিটমান সময়ৰ পাছতে কৰ্দৈ টেঙাখিনি সিজিলে আৰু এনেদৰে হাতত লৈ চাব পিটিকি পেলাই। এয়া দেখিছেনে কৰ্দৈখিনি সিজি গ'ল আৰু এতিয়া গেছটো অফ কৰি দিম আৰু কৰ্দৈ টেঙাখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। কৰ্দৈ টেঙাখিনি ঠাণ্ডা হোৱাত মই কেৰাহীৰ পৰা বেলেগ এটা বাতিলে কৰ্দৈ টেঙাখিনি লৈ ল'লো আৰু এনেদৰে হাতেৰে পিটিকি পেলাই কৰ্দৈৰ পৰা ৰসখিনি উলিয়াই ল'ব লাগিব। যিহেতু খুব ধুনীয়াকে কৰ্দৈখিনি সিজি গৈছে, কৰ্দৈৰ ৰসখিনি ওলাইছেই আৰু ভালছে কৰ্দৈৰ ৰসখিনি ওলাবৰ কাৰণে এনেদৰে হাতেৰে পিটিকি লৈছো আৰু সীতাখিনি আঁতৰাই দিম। ভালদৰে হাতেৰে কৰ্দৈখিনি পিটিকি লোৱাৰ পাছত এতিয়া এইখিনি মই এখন চেকনিত চেকি ল'ম যাতে সীতাখিনি তাত নাথাকে। এতিয়া মই এটা বাতি লৈছো আৰু এখন চেকনি লৈছো। চেকনিত এইখিনি মই চেকি দিম আৰু সীতাখিনি হাতেৰে চেপি পেলাই ৰসখিনি উলিয়াই ল'ম। এতিয়া আমি একেবাৰে শেষৰ প্ৰচেছটোলৈ যাব লাগিব। এখন কেৰাহী পাতি লৈছো আৰু এটা গিলাচ লৈছো। এতিয়া এই ৰসখিনি মই গিলাচেৰে জুখি দিম। আপোনালোকে গিলাচ বা বাতি কিবা এটা পাত্ৰত জুখি দিব, তেতিয়া চেনিখিনি দিবলৈ সুবিধা হ'ব। প্ৰথমে মই কেৰাহীখনত 1 গিলাচ ৰস দিছো। সৰ্বমুঠ মোৰ 4 গিলাচ ৰস হ'ল। এই গিলাচ একেবাৰে শেষৰ গিলাচ ৰস আৰু 4 গিলাচ ৰসত মই 3 গিলাচ চেনি দিছো। সেই জোখ অনুসৰি আপোনালোকে বনাবচোন, জেলিকণ খুব ধুনীয়া হয়। এয়া মই 3 গিলাচ চেনি ইয়াত দি দিলো আৰু এইখিনি উতলি আছে আৰু এইবোৰ ফেনখিনি উঠি আহিব যে, এই ফেনখিনি কাঢ়ি দিব লাগিব। মন কৰিব যিমান ফেন উঠে সেই ফেনখিনি কাঢ়ি দিব। আৰু দেখিছেনে ইমান ধুনীয়া এটা কালাৰ হৈছে। এনেদৰে গেছটো মিডিয়াম কৰি থব আৰু উতলি আহিছে, এইখিনি হ'বৰে হ'ল। এয়া জেলিখিনি হৈ গ'ল, এনেদৰে ডাঠ হৈ আহিব আৰু এতিয়া এই ফেনখিনি মই কাঢ়ি দিলো। এয়া একেবাৰে শেষত জেলিখিনি হৈ গ'ল আৰু পুৰা ডাঠ হৈ আহিছে। এয়া দেখিছেনে, হেতাখনে এনেকৈ চালেই আপোনালোকে গম পাব।
তাৰ পাছত এটা পাত্ৰলৈ জেলিখিনি কাঢ়ি থ'ব। 2 ঘণ্টামান সময়ৰ পাছত আপোনালোকে দেখিব খুব ধুনীয়া আৰু টেষ্টি জেলি হৈছে। একেবাৰে কালাৰটো দেখিছেনে? অকণমানো মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই, একেবাৰে সাধাৰণভাৱে বনাইছোঁ আৰু খাবলৈও বহুত টেষ্টি হৈছে। আৰু এতিয়া কৰ্দৈ টেঙাৰ বতৰ। কৰ্দৈ টেঙাৰ বতৰত এনেদৰে আমি কৰ্দৈ আনি ঘৰতে খুব ধুনীয়াকৈ জেলি প্ৰস্তুত কৰি থ'ব পাৰোঁ। আৰু বহুত দিন ৰাখিবলৈ হ'লে ভিনেগাৰো দিব পাৰে, নহ'বা চিচাৰৰ বৈয়ামত ভৰাই ফ্ৰিজত ৰাখিলেও হ'ব। আৰু যিসকলে এনেদৰে কৰ্দৈ জেলি বনোৱা নাই, বনাই চাব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যিসকলে চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।